জুবিন গাৰ্গে ঘোষণা কৰা দিনটোতে মুক্তি পাব ৰৈ ৰৈ বিনালে। জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবি জগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল। এইবাৰ অনুৰাগীৰ বাবে নতুন ছবি এখনৰ কামত ব্যস্ত আছিল জুবিন গাৰ্গ। এই ছবিখন আছিল জুবিনৰ বহু হেঁপাহৰ ছবি ৰৈ ৰৈ বিনালে। সেইমতে বিগত ২-৩টা বছৰ পূৰ্বে ৰৈ ৰৈ বিনালেৰ চিত্ৰনাট্য আৰু সংলাপ লিখাৰ দায়িত্ব দিছিল ৰাহুল গৌতম শৰ্মা আৰু শান্তনু ৰৌমৰীয়াক। তাৰোপৰি পৰিচালনাৰ দায়িত্ব দিছিল জুবিন গাৰ্গৰ বন্ধু ৰাজেশ ভূঞাক। আনহাতে কাহিনী, সংগীত আৰু প্ৰযোজনাৰ দায়িত্ব জুবিন গাৰ্গে নিজেই লৈছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ছবিখনৰ সকলো কাম সম্পূৰ্ণ নহওঁতে জুবিনে সকলোকে এৰি অজান দেশলৈ গুচি যায়। অসমৰ প্ৰথমখন মিউজিকেল ছবি হিচাপে নিৰ্মাণ কৰিছিল ৰৈ ৰৈ বিনালে। এই ছবিখন জুবিন গাৰ্গৰ সপোনৰ ছবি। প্ৰায়খিনি কাম সম্পন্ন হোৱাৰ পাছত তেওঁ ছবিখনৰ মুক্তিৰ দিনো ঘোষণা কৰিছিল। এতিয়া জুবিন গাৰ্গ অবিহনে ছবিখন মুক্তি দিয়াৰ সন্দৰ্ভত বহু প্ৰশ্ন অৱতৰণ কৰিছে যে ছবিখন কেতিয়া মুক্তি লাভ কৰিব। সেয়ে জুবিন গাৰ্গে ঘোষণা কৰা দিনটোতে মুক্তি পাব ৰৈ ৰৈ বিনালে, অৰ্থাৎ ৩১ অক্টোবৰত ৰাইজৰ মাজলৈ আহিব ৰৈ ৰৈ বিনালে ছবিখন।